Hello friends, এইটোৰ পিছত হিটো পুৰা আৰু হেভি ভিডিঅ' ইউটিউবত দিলোঁ কিন্তু ফেমাছ হ'বলৈ নোৱাৰিলোঁ আৰু এটা ভিউজতকৈ ওপৰত নাহিলে সেইটো কাৰণে এনেকুৱা ফাল্টু ভিডিঅ' বনাইছোঁ যাতে আপোনালোকে পচন্দ কৰে পচন্দ কৰক বা নকৰক যিয়ে হওক কিন্তু এনেও ভিডিঅ'ত লাইক কমেণ্ট বা ছাবস্ক্ৰাইব নহয় ছাবস্ক্ৰাইব সেইদিনাখন 5টা আছিলে 5টাৰ পিছত গৈ পিনি 4টা আহিলেগৈ 4টাৰ পিছত পিছদিনাখন ৰাতিপুৱা শুই উঠি দেখিলোঁ অনলি এটা আছে এটা ভিডিঅ'ত মোৰ ভাল 902টা ভিউজ আহি গ'ল সেইটো আৰু ভগৱানৰ কৃপাত আহি গ'ল যেনিবা বাকীকেইটা ভিউজ এটাই ভিউ আহে আৰু সেইটো ভিডিঅ' ময়ে চাওঁ হ'লে এই একটা ভিউ মানে ময়ে আছিলোঁ টেগছ লগালোঁ কপি কৰি গৈ টাইটেলছ লগালোঁ যি লগাব লাগে চব লগালোঁ মুঠতে ফেমাছ হোৱাৰ এফটো নাহিলে অনলি এটা ভিডিঅ' আৰু সেইটো ময়ে চাওঁ মানে সেইটো কাৰণে এই কি ক'ম আৰু ভিডিঅ'টো বনালোঁ মানে তো মই ভাবি পোৱা নাই যে কি ভিডিঅ' বনাম মানে টেলেণ্ট দেখুৱালোঁ টেলেণ্ট নাচায় ফটো ভিডিঅ' দিলে মানে চাবলৈ নাচায় তাকে ট্ৰাই কৰি চাইছোঁ আৰু বাকী ট্ৰল নহ'লে হয় আৰু এসময়ত ফেমাছ হৈ গ'লে মানে বহুত বেছিয়ে বেয়া হৈ যায় বাৰু আজিলৈ আহিছোঁ যদি আপোনালোকে এনেকুৱা ফটো কথা আৰু শুনিবলৈ মন যায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে নকৰিলেও নাই আৰু আপোনালোকৰ কথা মই অকলে চাম এটা ভিউ আহিব গম পাওঁৱেই বাৰু বাই